নমস্কাৰ বন্ধুসকল আজি বহুত বেয়া লাগি আছে কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা দৃশ্য আমি দেখিম বুলি এইটো আমাৰ স্থানীয় সমস্যা সেয়ে ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ প্ৰথমবাৰৰ কাৰণে মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মোৰ চেনেলখনত এই আমাৰ জীয়াবৰলী নদীৰ যি গৰাখহনীয়াৰ সমস্যা সেইটো তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ শ্বেয়াৰ কৰাৰ প্ৰয়োজন এইটো আপোনালোকে যেটো দেখিবলৈ পাইছে মোৰ পিছফালে নদী বান্ধৰ কাম চলি আছে ইতিমধ্যে এখন মথাউৰি খহাই লৈ গৈছে আৰু যদি উপযুক্ত যদি ব্যৱস্থা লোৱা নহয় তেনেহ'লে এই বাৰিষা কালত নিশ্চয় 10ৰ পৰা 15,000 পৰিয়াল এৰাতিৰ ভিতৰতে এফেক্টেড হ'ব বুলি ক'ব পাৰিম ইয়াত কেইবাটাও পঞ্চায়ত আৰু কেইবাখনো গাঁও আছে যি সম্ভৱত এৰাতিৰ ভিতৰতে প্ৰভাৱিত কৰিব এই জীয়াবৰলী নদীয়ে কিন্তু তাৰ আগতে বন্ধুসকল আপোনালোকে বাকী থকা মথাউৰিখন চাই লওক যাতে মথাউৰিখনৰ বিষয়ে আপোনালোকে এটা ধাৰণা লাভ কৰিব পাৰে আৰু ইমানতেই মথাউৰিখন শেষ ইয়াৰ পৰা জীয়াবৰলী নদীয়ে মথাউৰিখন সম্পূৰ্ণৰূপে খহাই লৈ গৈছে আৰু 10ৰ পৰা 15,000 পৰিয়াললৈ এটা ভাবুকি কঢ়িয়াই আনিছে তো বন্ধুসকল এতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাই আছে যে বৰ্তমান মথাউৰিৰ কোনো অংশ বাকী নাই আৰু এইটো আপোনালোকে বাওঁফালে যিখিনি দেখিবলৈ পাই আছে এটা জনবসতি থকা এটা অঞ্চল ইয়াত 3টা পঞ্চায়ত আৰু 30খন গাঁও আছে যাৰ ভৱিষ্যত বৰ্তমান অন্ধকাৰত বন্ধুসকল আপোনালোকে মোৰ পিছফালে যিটো জীয়াবৰলী নদী চাইছে ইয়াত আচলতে আগতে 27ৰ পৰা 29খন গাঁও খহাই লৈ গৈছে বুলি প্ৰমাণ আছে আগতে ইয়াত এটা ডাঙৰ এৰিয়া আছিলে প্ৰায় আজি ইয়াৰ পৰা যিটো নেকি নদী আছিলে প্ৰায় খোজকাঢ়ি গ'লে প্ৰায় 3 পৰা 4 ঘণ্টা সময় লৈছিলে আমি এটা সময়ত গৈছোঁ কিন্তু আমি কেতিয়াও ভবাই নাই যে এই ইমান কম দিনৰ ভিতৰত নদী ইমান ওচৰত আহিব 27ৰ পৰা 29খন গাঁও খহাই লৈ গৈ আজি তাৰিখত ইমানখিনি আহি পাইছে আৰু আজি প্ৰায় নিয়াৰ এবাউট 500 মিটাৰ ঠাই মথাউৰি ভাঙি দিছে কিন্তু মথাউৰি বন্ধাৰ যিটো প্ৰচেষ্টা দেখিবলৈ পাইছোঁ নদী বন্ধাৰ নলেজ নাই কিন্তু তথাপিও এনেকুৱা ফিল হৈ আছে যে চাগে বিজ্ঞানসন্মত হোৱা নাই মথাউৰি বান্ধিনো কি লাভ হ'ব নদী খহাই লৈ গৈ আছে মথাউৰি কাইলৈ হ'লেও খহাই লৈ যাব তাৰ এটা চিৰস্থায়ী এটা স্থায়ী বিকল্প এটা উলিয়াব লাগে তাৰ কাৰণে মই আপোনালোক সকলোকে মই অনুৰোধ জনাওঁ যে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে উপযুক্ত বৰ্তমান আমাৰ অসমত এখন শক্তিশালী চৰকাৰ আছে তেওঁলোকৰ যাতে যদি ভিডিঅ'টো দৃষ্টিগোচৰ হয় আমাক সহায় কৰিব আৰু ইয়াৰ স্থায়ী সমস্যাৰ বিকল্প এটা ওলাই দিব বন্ধুসকল আপোনালোকে যিটো নদীৰ পাৰৰ অৱস্থা দেখিবলৈ পাইছে সেইটো আমাৰ তেজপুৰ সমষ্টিৰ অন্তৰ্গত ৰাজগড় গাঁও পঞ্চায়তৰ কুৰিয়নী নেপালী গাঁৱৰ দৃশ্য হয় সিচুৱেশ্যন বৰ্তমান বহুত বেয়া জাষ্ট পানী বাঢ়িলেই চিধা গাঁৱত সোমাব পানী ৰখাৰ বা পানীক বাধা দিব পৰা কোনো ইয়াত বিকল্প বৰ্তমানলৈকেতো আমি দেখা পোৱা নাই চ' গতিকে প্ৰশাসনক অনুৰোধ জনাওঁ যে সোনকালে যাতে ইয়াৰ কিবা এটা সুব্যৱস্থা এটা কৰি সোনকালে যাতে এই 30খন গাঁও যাতে কেনেকৈ বচাব পাৰি তাৰ ব্যৱস্থা লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ মাজে মাজে 2-এখন জিঅ' বেগ পেলোৱা দেখা গৈ আছে কিন্তু তাৰ পৰা অনুমান কৰিব পাৰি যে প্ৰশাসনে নিশ্চয় ইয়াত সহায় কৰি আছে কিন্তু লগতে এইখিনিও স্বীকাৰ কৰিব লাগিব যে প্ৰশাসনে যিখিনি সহায় কৰি আছে ইমানখিনি যথেষ্ট নহয় সেয়ে প্ৰশাসনে আৰু এখোজ আগুৱাই আহি ইয়াৰ এটা স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিব লাগে বুলি ভাবোঁ বন্ধুসকল মোৰ অলপ আগতে দেখিবলৈ পাই আছোঁ এখন পকীঘৰ কোনোবাই এই ঘৰখন নিজৰ তেজ পানী কৰি গঢ়ি তুলিছিল কিন্তু এই ঘৰখনত থকাৰ ভাগ্য নহ'ল সঁচাকৈ এটা দুখ লগা পৰিৱেশ ইয়াত সৃষ্টি হৈছে
যে হেৰি 2005 চনত এইফালে এইটো মথাউৰি ভাঙিছিলে তেতিয়া আমাৰ অঞ্চলত 13 বাৰ বানপানী হৈছিলে তো এইবাৰো অৱস্থা তেনেকুৱাই কিন্তু আমাৰ কপাল ভাল আমাৰ ভাগ্য ভাল যে এতিয়ালৈকে বাৰিষাৰ যিটো বানপানী সেই সমস্যাটোৱে দেখা দিয়া নাই সেয়ে মই আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে তেওঁলোকে এই ভিডিঅ'টো যাতে চাই যদি তেওঁলোকে চায় আৰু যাতে ইয়াৰ এটা স্থায়ী সমাধানৰ যাতে এটা পথ উলিয়াই দিয়ে তাৰে কামনা কৰিলোঁ কিন্তু তাৰ কাৰণে আপোনালোকে যিমান পাৰে সিমান এইটো শ্বেয়াৰ কৰিব লাগিব ভিডিঅ'টো